ছাত্ৰ ছাত্ৰীসকল, আজি আমি বিজ্ঞানৰ আন এটা টপিক, আন এটা চেপ্টাৰৰ যোনটো মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন 5 নম্বৰ চেপ্টাৰ, তাৰ বিষয়ে ইয়াত মই আলোচনা কৰিম। আৰু এই আলোচনাৰ শেষত মই কিছুমান কুৱেশ্যন লৈ আহিম আৰু ঠিক সেই কুৱেশ্যনবিলাক আমি এই আলোচনা যদি ধুনীয়াকৈ 10-15 মিনিট ধুনীয়াকৈ যদি আমি চাই লওঁ, বুজি পাওঁ আৰু গোটেইখিনি কুৱেশ্যন এনচাৰ আমি সহজে কৰিব পাৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ এই গোটেইখিনি বস্তুটো অলপ আয়ত্ত কৰা, যিহেতু আমাৰ সময় নিষেধাকৰ। গতিকে মই এই গোটেই চেপ্টাৰ এটা যোনটো 5 নম্বৰ চেপ্টাৰ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন অতি সৰুকৈ 10-15 মিনিটৰ ভিতৰত শেষ কৰি দিব বিচাৰিছোঁ, যাৰ ইম্পৰ্টেণ্ট টপিকবিলাক মই আলোচনা কৰিম আৰু তাৰ মাজৰ পৰাই আমাৰ কুৱেশ্যনবিলাক এক্সামত আহিব। মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন, পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্ট। ইয়াত প্ৰথমটো যোনটো কিতাপৰ পৃষ্ঠা আছে প্ৰথমটোত, সেইটোত আমাৰ ইমান এটা ইম্পৰ্টেণ্ট বস্তু নাই। আমি ইয়াৰ পৰা চাব লাগিব খালি ড'বাইডেনৰ ট্ৰায়েড। ড'বাইডেনৰ ট্ৰায়েড মানে ড'বাইডেন নামৰ বিজ্ঞানীজনে কি কৰিছিল, মৌলবোৰক যেতিয়া পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল, তেতিয়া তেওঁ দেখা পাইছিল প্ৰথমটো আৰু তৃতীয়টোৰ পাৰমাণৱিক ভৰৰ যি গড়মান হয় সেইটো মাজৰটোৰ পাৰমাণৱিক ভৰৰ সমান হয়, আৰু সেইটোকে তেওঁ ড'বাইডেনৰ ট্ৰায়াড মানে 3টা ট্ৰায়াড বিষয়ে কৈছিল। তাৰপিছত যদি সেই ড'বাইডেনৰ ট্ৰায়াড তেনেকুৱা আমাৰ গোটেই পৰ্যায়বৃত্ত শ্ৰেণীৰ তালিকাত তেখেতে 3টা পাইছিল। এটা আছিল লিথিয়াম, ছ'ডিয়াম আৰু পটেছিয়াম, 3 নম্বৰ কেলছিয়াম, স্ক্ৰেণ্ডিয়াম আৰু বেৰিয়াম, আৰু 3 নম্বৰ ক্ল'ৰিন, ব্ৰমিন, আয়ডিন। এই 3টাক তেওঁ ড'বাইডেনৰ ট্ৰায়াড হিচাপে গণ্য কৰিছিল। গতিকে আমাক পৰীক্ষাত হোৱাট ইজ ড'বাইডেন ট্ৰায়াড, ড'বাইডেনৰ ট্ৰায়াড কি, গিভ 3 এক্সাম্পলছ বুলি দিব পাৰে, 3টা এক্সাম্পল দিব পাৰে, বা আমাক অপশ্যনত দিব পাৰে তলৰ কোনটো ড'বাইডেনৰ ট্ৰায়াড হয়, বা 3টা দি এটা নিদিব পাৰে আৰু ক'ব পাৰে কোনটো ট্ৰায়াড নহয়। গতিকে আমি ধুনীয়াকৈ চাই ল'ম লিথিয়াম, ছ'ডিয়াম, পটেছিয়াম, কেলছিয়াম, স্ক্ৰেণ্ডিয়াম, বেৰিয়াম আৰু ক্ল'ৰিন, ব্ৰমিন, আয়ডিন। তাৰপিছত আমি চাব লাগিব ড'বাইডেনৰ বিভাজনৰ সীমাবদ্ধতা। আমি তাৰপিছত চাওঁ আমি কি ড'বাইডেনৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা, এইটো কেতিয়াবা সুধিব পাৰে। গতিকে আমি এই বস্তুটো অলপ চাই ল'ব লাগিব, কিতাপত ধুনীয়াকৈ দিয়া আছে, তোমালোকে চাই ল'ব কুৱেশ্যনটো, ঠিক আছে। মানে কি কৈছিল, ড'বাইডেনে তেওঁৰ সময়লৈকে জনা যিবিলাক মৌল তেওঁ গম পাইছিল তাৰ ভিতৰত মাত্ৰ 3টাহে তেনেকুৱা কি পাইছিল ট্ৰায়াড হিচাপে চিহ্নিত কৰিছিল, আৰু বাকীখিনি কৰা নাছিল। গতিকে এইটো এটা কি হ'ব পাৰে, সীমাবদ্ধতা হ'ব পাৰে। তাৰপিছত আহিব নিউলেণ্ডৰ অষ্টসূত্ৰ। নিউলেণ্ডছৰ অষ্টসূত্ৰ, গতিকে নিউলেণ্ডছৰ অষ্টসূত্ৰত কি হয়, পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত যদি আমি মৌলবিলাক সজাওঁ, তেতিয়া অষ্টম মৌলটো চিৰিয়েলকৈ গৈ থাকিলে 8 নম্বৰ মৌলটো, অষ্টম মৌলটোৰ ধৰ্ম প্ৰথমটোৰ লগত মিলি আছিল। নিউলেণ্ডছে যেতিয়া লক্ষ্য কৰিছিল, নিউলেণ্ডছ নামৰ বিজ্ঞানীজনে, তেওঁ যেতিয়া মৌলবোৰক পাৰমাণৱিক ভৰত বৰ্ধিত ক্ৰমত সজাইছিল, তেতিয়া 8 নম্বৰটোৰ ধৰ্ম প্ৰথমটোৰ ধৰ্মৰ লগত মিলি আছিল। ঠিক যেনেকৈ সংগীতৰ অষ্টকৰ লগত তেওঁ সেইটো তুলনা কৰিছিল। সংগীতৰ অষ্টক মানে চা ৰে গা মা পা ধা নি সা, আকৌ সা আহি যায় 8 নম্বৰত। গতিকে প্ৰথমটো 8 নম্বৰৰ লগত মিলে, ঠিক তেনেকৈ মিলিছিল কাৰণে তেওঁ ইয়াক নিউলেণ্ডছৰ অষ্টসূত্ৰ বুলি কৈছিল। আৰু নিউলেণ্ডছৰ অষ্টসূত্ৰৰ কিছুমান সীমাবদ্ধতা আছিল, তাৰে তোমালোকক এটা বা দুটা দিব পাৰে। এটাটো হ'লে এই নিউলেণ্ডছৰ অষ্টসূত্ৰটো অকল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হৈছিল, তাৰ পিছৰ মৌলবিলাকত সেইটো প্ৰযোজ্য হোৱা দেখা যোৱা নাছিল। আৰু এটা কিতাপত দিয়া আছে, তোমালোকে সেইটো ধুনীয়াকৈ চাই ল'বা। তাৰপিছৰ টপিকটো হ'ল মেণ্ডেলিফৰ পৰ্যায়বৃত্ত সূত্ৰ। এইটো প্ৰায় আহি থাকে। মেণ্ডেলিফৰ পৰ্যায়বৃত্ত সূত্ৰত কি কৈছিল, মেণ্ডেলিফে মৌলবোৰক ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় বুলি কৈছিল। মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়, মানে পাৰমাণৱিক ভৰ বাঢ়ি থাকিলে মৌলবোৰৰ যোনটো ধৰ্ম সেইটো বেলেগ বেলেগ হৈ থাকে, তেওঁ কৈছিল। তাৰপিছৰটো হ'ল আধুনিক পৰ্যায়বৃত্ত সূত্ৰ। তো মেণ্ডেলিফৰ পৰ্যায় সূত্ৰত কিছুমান আঁকোৱা থকাৰ কাৰণে আকৌ আধুনিক পৰ্যায়বৃত্ত সূত্ৰ উলিওৱা হ'ল। সেই সূত্ৰৰ মতে কি কৈছিল, মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। মেণ্ডেলিফে কৈছিল মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰ পৰ্যায়ক্ৰমে
আৰু আধুনিকটোৱে যোনটো এতিয়া আমাৰ মডাৰ্ণ যোনটো হয় চলি থকা সেইটোৱে কৈছে মৌলবাদৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। তাৰপিছত আধুনিক যোনটো পৰ্যায়বৃত্ত তালিকা আছে তাত আমাৰ পৰ্যায় আৰু বৰ্গ আছে, পিৰিয়ড এণ্ড গ্ৰুপ। গতিকে আমাৰ টোটেল 7টা পৰ্যায় 7টা পিৰিয়ড আছে আৰু 18টা বৰ্গ মানে 18টা গ্ৰুপ আছে। আমাৰ যোনটো মডাৰ্ণ পিৰিয়ডিক টেবুল আধুনিক পৰ্যায়বৃত্ত তালিকা তাত টোটেল 7টা পৰ্যায় আৰু 18টা বৰ্গ আছে। ঠিক তেনেকৈ প্ৰথম পৰ্যায়ত যদি আমি চিৰিয়েলকৈ যাওঁ অকল 2টা মৌল আছে, দ্বিতীয় পৰ্যায়ত 8টা, তৃতীয় পৰ্যায়ত 8টা, চতুৰ্থত 18টা এনেকৈ মৌলবিলাক সজোৱা আছে। ইয়াৰ পৰা কিবা MCQ দিব পাৰে, প্ৰথম পৰ্যায়ত কেইটা মৌল বা দ্বিতীয়ত কেইটা, তৃতীয়ত কেইটা, চতুৰ্থত কেইটা এনেকৈ আমি দিব পাৰে, বা ইয়াৰ পৰাও দিব পাৰে মৌলবিধ পৰ্যায়ত কেইটা আছে বা বৰ্গ কেইটা আছে। তাৰপিছত আমাৰ আহিল যোজ্যতা। যোজ্যতা যেতিয়া আমি উলিয়াম তেতিয়া মৌলটোৰ কোনো এটা মৌলই কিমানটা ইলেক্ট্ৰন এৰে বা ল'ব পাৰে, ইলেক্ট্ৰন হেৰুৱা বা লোৱাৰ যোনটো প্ৰৱণতা সেইটো হ'ল তাৰ যোজ্যতা। যেনে মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ল 10, ইয়াক আমি ভাঙিলে 282, গতিকে ই কি কৰিব 2টা ইলেক্ট্ৰন এৰি দিব, গতিকে ইয়াৰ যোজ্যতাটো কিমান 2। ঠিক তেনেকৈ ছালফাৰ হ'ল 16, 286, ই কি কৰিব 6টা ইলেক্ট্ৰন নেৰিব, ই 2টা ইলেক্ট্ৰন ল'বহে, গতিকে ইয়াৰ যোজ্যতা 2। মানে যিমানটা ইলেক্ট্ৰন লয় বা এৰি দিয়ে সেইটোৱে হ'ল তাৰ যোজ্যতা। তাৰপিছতো হ'ল আধুনিক পৰ্যায়বৃত্ত সূত্ৰ। তো মেণ্ডেলিফৰ পৰ্যায়ৰ সূত্ৰত কিছুমান আঁকোৱা থকাৰ কাৰণে আকৌ আধুনিক পৰ্যায়বৃত্ত সূত্ৰ উলিওৱা হ'ল। সেই সূত্ৰমতে কি কৈছিল মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। মেণ্ডেলিফে কৈছিল মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰ পৰ্যায়ক্ৰমে, আৰু আধুনিকটোৱে যোনটো এতিয়া আমাৰ মডাৰ্ণ যোনটো হয় চলি থকা সেইটোৱে কৈছে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। তাৰপিছত আধুনিক যোনটো পৰ্যায়বৃত্ত তালিকা আছে তাত আমাৰ পৰ্যায় আৰু বৰ্গ আছে, পিৰিয়ড এণ্ড গ্ৰুপ। গতিকে আমাৰ টোটেল 7টা পৰ্যায় 7টা পিৰিয়ড আছে আৰু 18টা বৰ্গ মানে 18টা গ্ৰুপ আছে। আমাৰ যোনটো মডাৰ্ণ পিৰিয়ডিক টেবুল আধুনিক পৰ্যায়বৃত্ত তালিকা তাত টোটেল 7টা পৰ্যায় আৰু 18টা বৰ্গ আছে। ঠিক তেনেকৈ প্ৰথম পৰ্যায়ত যদি আমি চিৰিয়েলকৈ যাওঁ অকল 2টা মৌল আছে, দ্বিতীয় পৰ্যায়ত 8টা, তৃতীয় পৰ্যায়ত 8টা, চতুৰ্থত 18টা এনেকৈ মৌলবিলাক সজোৱা আছে। ইয়াৰ পৰা কিবা MCQ দিব পাৰে, প্ৰথম পৰ্যায়ত কেইটা মৌল বা দ্বিতীয়ত কেইটা, তৃতীয়ত কেইটা, চতুৰ্থত কেইটা এনেকৈ আমি দিব পাৰে, বা ইয়াৰ পৰাও দিব পাৰে মৌলবিধ পৰ্যায়ত কেইটা আছে বা বৰ্গ কেইটা আছে। তাৰপিছত আমাৰ আহিল যোজ্যতা। যোজ্যতা যেতিয়া আমি উলিয়াম তেতিয়া মৌলটোৰ কোনো এটা মৌলই কিমানটা ইলেক্ট্ৰন এৰে বা ল'ব পাৰে, ইলেক্ট্ৰন হেৰুৱা বা লোৱাৰ যোনটো প্ৰৱণতা সেইটো হ'ল তাৰ যোজ্যতা। যেনে মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ল 10, ইয়াক আমি ভাঙিলে 282, গতিকে ই কি কৰিব 2টা ইলেক্ট্ৰন এৰি দিব, গতিকে ইয়াৰ যোজ্যতাটো কিমান 2। ঠিক তেনেকৈ ছালফাৰ হ'ল 16, 286, ই কি কৰিব 6টা ইলেক্ট্ৰন নেৰিব, ই 2টা ইলেক্ট্ৰন ল'বহে, গতিকে ইয়াৰ যোজ্যতা 2। মানে যিমানটা ইলেক্ট্ৰন লয় বা এৰি দিয়ে সেইটোৱে হ'ল তাৰ যোজ্যতা। এতিয়া যোজ্যতা আমাৰ পৰ্যায় বা এটা বৰ্গত কেনেদৰে সলনি হয় আমি তাৰ বিষয়ে ইয়াত আলোচনা কৰিম। এতিয়া পৰ্যায় এটাত কি হৈ যায়, বাওঁফালৰ পৰা যেতিয়া আমি সোঁফাললৈ যাওঁ, ফ্ৰম লেফ্ট টু ৰাইট যেতিয়া আমি যাওঁ তেতিয়া প্ৰথমে কি হয়, এটা ফাৰ্ষ্ট টাইম দ্য ভেলেঞ্চি ইজ ইনক্ৰিজড আপ টু 4। মানে প্ৰথমে ভেলেঞ্চিটো কি হৈ যায়, যোজ্যতাটো 4লৈকে বাঢ়ি যায়, তাৰপিছত 4ৰ পৰা কমি 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 গৈ পিছত যেতিয়া 18 বৰ্গ পাই যাম, মানে এনেকৈ যাওঁতে আমি তেতিয়া তাত গৈ কি হৈ যায় 0 হয়। মানে আমি জানো, গতিকে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে প্ৰথমে যোজ্যতাটো বাঢ়ি যায়, তাৰপিছত লাহে লাহে কমি গৈ শেষত 0 হয়। ঠিক তেনেদৰে আমি যদি বৰ্গ এটাৰ কথা কওঁ তেতিয়াহ'লে বৰ্গ এটাত কি হৈ যায়, বৰ্গ এটাত মৌলবোৰৰ যোজ্যতা সদায় একে থাকে। বৰ্গ মানে এইটো যেনিবা ছডিয়াম, লিথিয়াম, পটেছিয়াম, এইবিলাকত কি হয় মানে ভেলেঞ্চি যোজক ইলেক্ট্ৰন যোনটো থাকে, ইয়াৰ যেনিবা 21, ইয়াৰ 281, ইয়াৰ 2881, মানে এই যোজক ইলেক্ট্ৰনটো যোনটো 1, যোজক ইলেক্ট্ৰনটো সদায় কি হৈ থাকে একেই থাকে। গতিকে যোজক ইলেক্ট্ৰন একেই থাকিলে মানে সিহঁতৰ ইলেক্ট্ৰন হেৰুৱা বা লোৱাৰ যোনটো প্ৰৱণতা সেইটো সমান থাকিব, গতিকে সেইকাৰণে বৰ্গত যোজ্যতা কি হ'ল একে থাকে। তাৰপিছত আহিল পাৰমাণৱিক আকাৰ।
তো পাৰমাণৱিক আকাৰ মানে মৌল এটাৰ যেতিয়া পাৰমাণৱিক আমাৰ আকাৰ নিৰ্ণয় কৰোঁ তেতিয়াতে মৌলটোৰ পাৰমাণৱিক আকাৰ নিৰ্ভৰ কৰে তাৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ ওপৰত। তো পাৰমাণৱিক ব্যাসাৰ্ধ মানে কোনটো? নিউক্লিয়াছৰ পৰা মৌল এটা পৰমাণু এটাৰ যোনটো ভিতৰৰ ভাগত থাকে নিউক্লিয়াছৰ পৰা পৰমাণুৰ এই পৰিধিটোৰ যোনটো ডিষ্টেঞ্চ এইটোৱেই হ'ল মৌলটোৰ কি পাৰমাণৱিক ব্যাসাৰ্ধ। গতিকে ইয়াৰ ওপৰত আমাৰ কি নিৰ্ণয় কৰে? পাৰমাণৱিক আকাৰটো নিৰ্ণয় কৰে। দিয়া আছে মৌলৰ পৰমাণু এটা নিউক্লিয়াছৰ কেন্দ্ৰ আৰু বহিৰ্তম কক্ষৰ এইটো বাহিৰৰ যোনটো কক্ষ তাৰ মাজৰ দূৰত্বকে কি বুলি কোৱা হয়? পাৰমাণৱিক ব্যাসাৰ্ধ। আৰু পাৰমাণৱিক ব্যাসাৰ্ধ যদি বাঢ়ে তেতিয়াহ'লে আমাৰ পাৰমাণৱিক আকাৰো বাঢ়ে। এতিয়া পৰ্যায় এটাত কি হয়? পৰ্যায় এটাত মৌলবোৰৰ পাৰমাণৱিক আকাৰ কিদৰে পৰিৱৰ্তন হয়? তো পৰ্যায় এটাত যদি আমি ইয়াত উদাহৰণ মই দেখাই দিছোঁ, ছডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম এইবিলাক একেটা পৰ্যায় মানে 3 নং পৰ্যায়ৰ এইবিলাক হ'ল 3 নং পৰ্যায়ৰ, হয়নে? 3 নং পৰ্যায়ৰ মৌল। গতিকে ইহঁত ইফালৰ পৰা সিফালে যাওঁতে সদায় মানে বাওঁফালৰ পৰা যেতিয়া সোঁফাললৈ যায় ক্ৰমান্বয়ে সিহঁতৰ আকাৰ কমি যায়। তো তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল যদিও সিহঁত একেটা পৰ্যায়ত আছে কিন্তু ছডিয়ামৰ পৰমাণু ক্ৰমাংক 11, গতিকে আমি ভাঙিলে 281, ইয়াৰ হ'ল 282, ইয়াৰ হ'ল 283। ডেট মিনছ আউটাৰ মোষ্ট বহিৰ্তম কক্ষত ইয়াত এটা ইলেক্ট্ৰন, ইয়াত দুটা, ইয়াত তিনিটা ইলেক্ট্ৰন। যিহেতু ভিতৰত আমাৰ নিউক্লিয়াছত কি থাকে? প্ৰ'টন থাকে প্লাছবিলাক। গতিকে প্ৰ'টন আৰু বাহিৰৰ নিউক্লিয়াছ মানে বাহিৰৰ বহিৰ্তম কক্ষত কি থাকে? ইয়াত সদায় ইলেক্ট্ৰন থাকে। গতিকে ইলেক্ট্ৰন আৰু প্ৰ'টনৰ মাজত সদায় কি হয়? আকৰ্ষণীয়। যেতিয়া আকৰ্ষণীয় হ'ব বস্তুটো কি হ'ব? ইয়াত যিমানেই বাহিৰত বেছিকৈ ইলেক্ট্ৰন ঘূৰি থাকিব সিহঁতে সিমানেই ভিতৰলৈ আহিবলৈ চেষ্টা কৰিব। সিমানেই ভিতৰলৈ আহিব মানে তেতিয়া এই বস্তুটো কি হৈ যাব? কোচ খাই যাব। মানে পাৰমাণৱিক ব্যাসাৰ্ধটো কি হৈ যাব? কমি যাব। পাৰমাণৱিক ব্যাসাৰ্ধ কমি যোৱাৰ লগে লগে ইয়াৰ আকাৰো কি হৈ যায়? কমি যায়। এতিয়া যদি আমি বৰ্গ এটাত চাওঁ কিন্তু বৰ্গত কি হৈ যায়? একেটা বৰ্গত যদি লিথিয়াম, ছডিয়াম এইবিলাক একে বৰ্গত, ইয়াত লিথিয়ামৰ হ'ল 3, গতিকে 21 আৰু ছডিয়ামৰ হ'ল 11, 281। তো ইয়াত দেখিলোঁ আমি বৰ্গ এটাত ওপৰৰ পৰা তলৰ নামতে কক্ষ এটা, ইয়াত দুটা সেই কক্ষ আছিল, ইয়াত কিন্তু এটা, দুটা, তিনিটা। তো তিনিটা কক্ষ হোৱাৰ লগে লগে ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চটো কি হ'ল? ইয়াতকৈ বেছি হৈ গ'ল। তো ইয়াৰ ডিষ্টেঞ্চ যদি বেছি হৈ গ'ল তেতিয়াহ'লে ইয়াৰ কি হ'ল? পাৰমাণৱিক ব্যাসাৰ্ধ বেছি হ'ল। পাৰমাণৱিক ব্যাসাৰ্ধ বেছি হোৱাৰ লগে লগে ইয়াৰ পাৰমাণৱিক আকাৰো বাঢ়ি গ'ল। মানে বৰ্গৰ ক্ষেত্ৰত আমি কক্ষৰ কথাটো কম, আৰু যেতিয়া পৰ্যায়ত কথা হয় তেতিয়াহ'লে আমি বহিৰ্তম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে, গতিকে নিউক্লিয়াৰ আধানৰ মান বাঢ়ি যায় আৰু সেইকাৰণে ই সংকুচিত হৈ থাকে, সেইকাৰণে ইয়াৰ কমে। কিন্তু বৰ্গত কি হৈ যায়? যেতিয়া আমি ওপৰৰ পৰা তললৈ নামো তেতিয়াহ'লে প্ৰত্যেক বৰ্গত এটা এটাকৈ কি বাঢ়িব? প্ৰথম বৰ্গত এটা, দ্বিতীয় বৰ্গত দুটা, এনেকৈ আমি এনেকৈ কি হৈ যাব? তললৈ বাঢ়ি গৈ থাকিব। তাত কৈছে বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ যাওঁতে কক্ষ এটা বঢ়াৰ লগে লগে পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ি যায়, যাৰ বাবে আকাৰো বাঢ়ে। গতিকে আমি গম পালোঁ পাৰমাণৱিক আকাৰ কেনেকৈ কাৰ ওপৰত নিৰ্ভৰ কৰে। মৌলবোৰৰ ধাতৱীয় ধৰ্ম। তো মৌলবোৰৰ ধাতৱীয় ধৰ্ম পৰ্যায় এটাত কি হয়? বাওঁফালৰ পৰা যেতিয়া আমি সোঁফাললৈ গৈ থাকোঁ, এইটো চাইডৰ পৰা এইটো চাইডে গৈ থাকিলে আমাৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো কমি যায়। মানে সিহঁতে বাওঁফালৰ পৰা যেতিয়া আমি ইফালে যাওঁ তেতিয়া সিহঁতে ইলেক্ট্ৰন মানে যোনটো হেৰুৱা পদ্ধতিটো কমি যায় আৰু ইলেক্ট্ৰন লোৱাৰ প্ৰৱণতাটো বাঢ়ি যায়। সেইকাৰণে কি হৈ যায়? ইয়াৰ ধাতৱীয় ধৰ্মটো হ্ৰাস পায়। মানে ধাতৱীয়ে কি কৰে? ইলেক্ট্ৰন সদায় এৰিব বিচাৰে। গতিকে যিহেতু বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতাটো কমি যায়, সেইকাৰণে ইফালে ধাতৱীয় ধৰ্ম বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে সদায় হ্ৰাস পায়। ঠিক তেনেকৈ বৰ্গ এটাত ওপৰৰ পৰা তললৈ যাওঁতে মৌল এটাই যোজক ইলেক্ট্ৰন হেৰুৱাৰ ফলত যোজক ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো বাঢ়ি যায়। ওপৰৰ পৰা তললৈ যাওঁতে মৌল এটাই যোজক ইলেক্ট্ৰনবোৰ এইটো ইয়াত যিমান সহজে এইবিলাক এৰি দিব। যদি 3টা চেল থাকে বা 4টা চেল থাকে তেতিয়াহ'লে ই আৰু সহজে এৰিব। সেইকাৰণে কি হয়? ওপৰৰ পৰা তললৈ যাওঁতে মৌল এটাই যোজক ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো বাঢ়ি যায়, যাৰ বাবে ধাতৱীয় ধৰ্ম সদায় বাঢ়ি যায়। তাৰপিছত আহিল ধাতুকল্প। ধাতু আৰু অধাতুৰ মাজৰ যিকেইটা মানে ধাতুকল্পবোৰে কি কৰে? ধাতুৰো ধৰ্ম দেখুৱায় আৰু অধাতু দুয়োটাৰে ধৰ্ম দেখুৱায়। সেই মৌলবিলাকে ধাতুকল্প বুলি কোৱা হয়, যেনে বৰণ, চিলিকন এইবিলাক।